হাই ইউটিউব ভিউৱাৰ্ছ, আমাৰ তৰফৰ পৰা আপোনাৰ সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। আমি এই কেইজনমান ল'ৰাই লগ লাগি এটা নতুনকৈ ইউটিউব চেনেল খুলিছোঁ। চেনেলটোৰ নাম ক্লিন আছাম। তাৰমানে ক্লিন আছাম আমি এটা উদ্দেশ্যত খুলিছোঁ, যাতে অসমৰ স্বাৰ্থত অসমবাসীৰ স্বাৰ্থত আমি এটা ইউটিউব চেনেল খুলিছোঁ। মানে অসমত মানে এতিয়া বৰ্তমান যি পৰিস্থিতি চলি আছে তাৰ ওপৰত লৈ মানে আমি এই চেনেলটো খুলিছোঁ। তাৰমানে অসম চৰকাৰৰ পৰা অসমৰ পৰা একদম শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমত বৰ্তমান এই যুগত যি কাহিনী বৰ্তমান যুগটো যেনেকুৱা ধৰি লৈছে, এই যুগটো যাতে ইয়াতকৈ বেছি বেয়া হ'ব দিব নোৱাৰি, যাতে ভাল কৰিব পাৰোঁ, কিবা এটা অসমবাসীৰ লাভ হয়, তাৰে কাৰণে আমি এই ভিডিঅ' চেনেলটো খুলিছোঁ। আমাৰ চেনেলটোত সকলোবিলাক থাকিব। তাৰমানে বৰ্তমান অসমত যি চলি আছে এইৰ ওপৰত ভিডিঅ'টো কৰিম। কমেডিও থাকিব, কমেডিটো ডাঙৰ বস্তু নহয়, কমেডিও থাকিব। মাহৰ মূৰত কেতিয়াবা ব্লগ দুটামান থাকিব, প্ৰেংকো থাকিব, লাইৰিকেল ভিডিঅ' দুটামান থাকিব। এই জুবিনদাৰ গানৰ ওপৰত, জুবিনদাৰ গানহে হ'ব কেৱল, বেলেগ গায়কৰ গান নহয়। জুবিন গাৰ্গৰ গানৰ ওপৰত দুটামান লাইৰিকেল ভিডিঅ' হ'ব। না কি কয় কলিতা? দুই এষাৰমান কৈ দিয়ক আপুনিও। যদি চেনেলটো চাই ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰিব। কিবা আমি ভুল কৰিছোঁ যদি কমেণ্টত জনাব, ভাল কৰিছোঁ যদিও কমেণ্টত জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, মন্দিৰত বাজাওক ঘণ্টা পৰ্যন্ত।